নমস্কাৰ সকলোলৈকে। কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি হৈছে শংকৰ উৎসৱ, গুৰুজনাৰ জন্মতিথি। নামঘৰলৈ গ'লোঁ বাৰু, দিনত দেখুৱাহে নহ'লে, ভিডিঅ' কৰা নহ'লে। এতিয়া সন্ধিয়া হ'ল, এতিয়া 6টা বাজিব আৰু 20 মিনিট আছে। তাৰপিছত আমি এতিয়া ঘৰত মানে বন্তি লগাইছোঁ। ৰাস্তাত বন্তি লগাইছোঁ। তো ব'লক চাই লওঁ আপোনালোকে কোনে কোনে লগাইছে ঘৰত বন্তি, সেইটো জনাব মোক। আৰু এটা গুড নিউজো আছে। আমাৰ এখেতৰ মানে মোৰ হাজবেণ্ডৰ পৰিয়ালৰ মানে আমাৰ বৰ্তাৰ পিতেকৰ ছোৱালী এজনী হ'ল আজি। এতিয়া গৈ আছোঁ আমি হস্পিটেল। সন্ধিয়াই ওলাইছোঁ কাৰণ ৰাতিপুৱা হৈছে বেবীটো। তাৰপিছত এতিয়া ওলাইছোঁ, আমি যাম, ল'ৰাক থৈ যাম বাৰু। আমি তাত গৈ অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম। এতিয়া ব'লক আমি কেনেকৈ বন্তি লগাইছোঁ দেখুৱাওঁ। গৈ আছোঁ, ঘৰৰ মানে ঘৰত নহয়, গোঁসাই ঘৰত লগালোঁ। গোঁসাই ঘৰত এয়া জ্বলি আছে, কিন্তু ৰাস্তালৈকো আহি আছোঁ। ৰাস্তাতহে লগোৱা হৈছে বন্তি। এয়া মই আহি আছোঁ ৰ'ব। এইয়া দেখিব পাইছে, আন্ধাৰ হৈ আছে। বন্তি লগাইছোঁ। এখেত আছে, মা, শাহুমা আৰু শহুৰ দেউতা আৰু আমাৰ জ্ঞান। এয়া জিঅ' চোৱা, এইফালে চোৱা। হা এয়া দেখিছে, সকলোৰে ঘৰে ঘৰে চাকি জ্বলাইছে। এয়া এজনী দেই ছোৱালী। চাওঁ এইফালে চোৱা। এটা চকুহে মেলি আছে। নমস্কাৰ। কালি ভিডিঅ'টো শেষ কৰিবলৈ নহ'লে, ৰাতি আহি পালোহি বাৰু মেডিকেলৰ পৰা, অলপ দেৰি হৈ গ'ল আহি পোৱালৈ। তাৰপিছত আজি পিছদিনা হয়, আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এইখনৰ পৰাই। এতিয়া আমি বাহঁতৰ ঘৰত আছোঁ, ভাত খাবলৈ আহিছোঁ। সিহঁতৰ ঘৰলৈ ভাত খাবলৈ মাতিছিলে। তাৰপিছত এইফালে মাংস আনি এয়া চাওক, মাংসত মছলা চছলা দি থোৱা আছে। মাংস ভিনদেউৱে বনাব বাৰু। নবনাওঁ বুলি কৈও মাংস ময়ে বনাবলগীয়া হ'ল। পুৰা মাংস সিজি আছে। এইফালে তো ময়ে বনাই আছোঁ এতিয়া মাংস। আৰু চাই থাকিব ভিডিঅ'টো। এয়া চাওক, কি ধুনীয়াকৈ উতলি আছে মাংস।
আৰু এইফালে অকণমান কাঢ়ি থৈছোঁ। আৰু 5 মিনিটমান ৱেইট কৰাৰ পিছত হ'ব আৰু মাংস হৈ যাব। কালি বাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু আহি পেলাই ভিডিঅ' চিডিঅ' কৰা নহ'লে, ৰাতি বহুত দেৰি হৈ গ'ল। সেইটো কাৰণে মই এতিয়া আবেলি 4টা বাজি গ'ল। এইকণতে এই ঘৰ আগফালে খেলি আছে, এখেতেও আছে তাত খেলি আছে। আৰু এইটো আমাৰ জোনাক হাই গৈ দে। হাই ওচৰলৈ আকৌ। হাই অঁ, তো ৰাস্তাতে ৰৈ আছোঁ। এইভাগ মোৰ ঘৰৰ ওচৰতে এভাগ নামঘৰ আছে। তো এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ। যদি চাই ভাল পায় মোৰ ভিডিঅ'টো তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। কৈ দে ছাবস্ক্ৰাইব কৰিবলৈ কৈ দে মোৰ ভিডিঅ'টো। সাবস্ক্ৰাইব কৰি দিব। অঁ